বৰফৰ দুনিয়াত আমি জীৱন কটাইছোঁ কি মুস্কিল হবে তো যদি আপোনালোকে এনেকুৱা লাইফত এবাৰ হ'লেও যদি কাশ্মীৰ আহিব যায় তো আহি যাব আৰু ইয়াৰ দৃশ্য উপভোগ কৰি যাব বৰফৰ সময়ত আহিব তো আৰু মই এতিয়া ভিডিঅ'টো আজি প্ৰথম পৰাৰ কাৰণে ভালকৈ বনাব পৰা নাই তো চেষ্টা কৰি আপোনালোকে যদি উৎসাহ দিয়ে উদ্দীপনা দিয়ে তো নিশ্চয় মই আকৌ আপোনালোকক বনাই পেলাই দেখাবলৈ ভাল লাগিব তো বৰ্তমান ভিডিঅ'টো ইমানতে অন্ত কৰিছোঁ যদি প্লিজ যদি ভিডিঅ'টো আপোনালোকে চাই ভাল পালে আৰু যদি ভাল লাগিছে তো কাইণ্ডলি প্লিজ ভিডিঅ'টো ছাবস্ক্ৰাইব কৰি দিব ইউটিউব চেনেলটো আৰু লাইক কৰি দিব থ্যাংক ইউ जय हिंद ये है बर्फ़ का नज़ारा देख लो आप लोग भी देख लो किसी का बहुत मन है आने का और हमारा जैसा मतलब आ सकता है कि जिसका आ सकता है जो कोई आ सकता है आ जाएगा आप लोग प्लीज़ देख लीजिएगा कैसा होता है यहाँ पे हम लोग कैसे रहते हो ठीक है और বৰ্তমান মই আছোঁ NH44 নেশ্যনেল হাইৱে তো নেশ্যনেল হাইৱে বৰ্তমান বৰফ পৰিছে কিমান পৰিছে আপোনাক দেখাই আছোঁ গ্ৰাউণ্ড ফ্ল'ৰৰ পৰা আপোনাৰ 3 ফিট এতিয়া বৰ্তমান নেশ্যনেল হাইৱে 3 ফিট বৰফ পৰিছে বাকী কেনেকুৱা হ'ব আপোনালোকে নিশ্চয় হ'ব আৰু চক মই নজৰা দেখাই আছোঁ কিন্তু বৰ্তমান মানে ভিডিঅ'টো ইমান ভাল হোৱা নাই মানে কেপচাৰ কৰিব পৰা নাই কিয়নো ধোঁৱা হৈ আছে ৰ'দ ওলাই আছে আৰু বৰফৰ পৰা ধোঁৱা ওলাই আছে তো সেইকাৰণে ক্লিয়াৰলি অহা নাই কিন্তু তথাপি মই দেখাব চেষ্টা কৰিছোঁ আপোনালোকক এয়া চক এয়া আৰু এতিয়া মই আগলৈ যাম আৰু দেখাম মই ক'ত আছোঁ কোনটো জেগাত আছোঁ আৰু আপোনালোকে ভিডিঅ'টো কাট নকৰি স্কিপ নকৰি শেষলৈকে চাই থাকক তেতিয়া গম পাব আৰু চাওক আপোনালোকে চাওক মই বৰ্তমান ক'ত আছোঁ তো মানে গাড়ী চকা মানে কিমান চকা আধা মানে পোত খাই গৈছে তো বৰ্তমান মানে বৰফ উঠোৱা গাড়ীৰে আঁতৰালে তো ৰাস্তা এতিয়া বৰ্তমান এইখন অলপ মানে খালী কৰা হৈছে আহি আছে থকাৰ কাৰণে দেখাই আছোঁ আৰু চক কেনেকুৱা এবাৰ অনুভৱ কৰক কেনেকুৱা লাগিব পাৰে এইটো বলক ভিডিঅ'টো কণ্টিনিউ কৰক আগবাঢ়ো আৰু চাই থাকোঁ আমি কি দেখাব পাৰোঁ মই আৰু চাওক যিবোৰ গাড়ী বৰফৰ পৰা ঢাকি পোত খাই পৰিছে তো ভাবক কিমান বৰফ হ'ব লাগিব ওপৰতো কথাই ক'ব নোৱাৰি কিমান মই বৰ্তমান আহি আছোঁ আৰু মই আছোঁ বৰ্তমান কাশ্মীৰ ভেলী জম্মু এণ্ড কাশ্মীৰৰ সবচে বেছি ওখ জেগা আৰু সবচে বেছিকৈ বৰফ কৰে সেইখন বৰফ উঠোৱা ৰোলাৰ মানুহবোৰে চবে বৰফ হতাই আছে এইখন বৰফ কটা মেচিন মাত্ৰ বৰফ মই কাশ্মীৰ ভেলী জৱাহৰ টানেলৰ ফ্ৰণ্টত আছোঁ মই এতিয়া বৰ্তমান বহুত বৰফ বহুত ঠাণ্ডা বহুত ঠাণ্ডা আৰ্মি গাড়ী কেনেকৈ আছে আমাৰ গাড়ীবোৰ এনেকৈ মানে বৰফত মানে চেইন লগাই থ'লেহে মানে
গাড়ী যাব পাৰে, নহ'লে মানে বহুত শ্লিপ কৰিব। তো নিজৰ ছেফটিৰ কাৰণে সকলো গাড়ীতে বৰফৰ দিনত চেইন লগোৱা হয়। আৰু এইটো আছে চাউথ বৰ্ডাৰ অৰ্গেনাইজেশ্যন ৱেলকাম চাউথ বৰ্ডাৰ, মানে এইটো দক্ষিণ ফালৰ শ্বিলং। আৰু আমাৰ ডিউটি জেগা, আৰু বৰ্তমান আমাৰ চাৰজনে ডিউটি কৰি আছে বৰফৰ মাজত, ডিউটি কৰি আছে। তোমালোক ভিডিঅ'টো আৰম্ভ কৰোঁ, আমি আকৌ চাওঁ, আকৌ আমি লগ পাওঁ। আৰু মই দেখাম, মই কেম্পৰ ভিতৰত আজি দেখাবলৈ আছোঁ। আপোনালোকে প্লিজ ভিডিঅ'টো যদি ভাল লাগে, যদি ভাল লাগে তেন্তে এনেকুৱা ভিডিঅ' আকৌ যে বনাবলৈ মোক উৎসাহ দিয়ে, তাৰ কাৰণে আপোনালোকে প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু লাইক কৰি দিব।